নিয়ম মতে মই জিলা উপায়ুক্ত ৰিটাৰ্ণিং যি অফিচাৰ তেওঁৰ হাতত মোৰ যি নমিনেশ্যন মই সেই ছাবমিট কৰিলোঁ। ভাল লাগিল, বহুতো হাজাৰ হাজাৰ সমৰ্থকক লৈ পেলাই আজি নমিনেশ্যন দিয়া হ'ল। মই আশা কৰিছোঁ কোকৰাঝাৰ পূব বিধানসভা সমষ্টিৰ পৰা মই জিতি যাব পাৰিম, এইটো মই আশা ৰাখিছোঁ। ৰাইজৰ সমৰ্থন আপোনাৰ ফালে দিনে দিনে বৃদ্ধি হোৱা দেখা যাব, কি ক'ব? স্বাভাৱিক এইটো। এতিয়া বিটিআৰ চুক্তি হ'ল, শান্তি চুক্তি হ'ল, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া স্বয়ং কোকৰাঝাৰত আহি ক'লে যে এই চুক্তিটো শান্তিৰ চুক্তি, সকলো জাতি জনগোষ্ঠী মিলি থাকিব লাগে, ইয়াত শান্তি প্ৰতিষ্ঠা কৰিব লাগে, ইয়াত সমন্বয় কৰিব লাগে। আৰু আজি UPPL দলে চৰকাৰ গঠন কৰাৰ পিছৰ পৰাই ইয়াত শান্তি স্থাপন কৰিবৰ কাৰণে, সমন্বয় কৰি তুলিবৰ কাৰণে চেষ্টা কৰি আছে। আৰু সেই দলৰ পৰা মই আজি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছোঁ। গতিকে স্বতঃস্ফূৰ্তভাৱে ৰাইজে ওলাই আহিছে আৰু আমাৰ দলক সমৰ্থন জনাইছে। সেইকাৰণে মই আজি ইয়াত অতি সহজে মই জয়ী হ'ম। আপোনাৰ মূল প্ৰায়ৰিটি কি হ'ব ৰাইজৰ কাৰণে যদি আপুনি ইলেক্টেড হৈ? চাওক, মোৰ প্ৰথম কৰ্তব্য হ'ল বিটিআৰ চুক্তিৰ যিবিলাক দফা এতিয়ালৈকে ৰূপায়ণ হোৱা নাই, এই দফাবিলাক যাতে ৰূপায়ণ হয় তাৰ কাৰণে মই সদনত মই মাত মাতি যাম। লগতে মই ছাত্ৰ সংগঠনৰ পৰা যিহেতু আহিছোঁ, গতিকে শিক্ষাক লৈ পেলাই মই অগ্ৰাধিকাৰ দিম, কিয়নো বহুত আমাৰ পূব সমষ্টিত এতিয়াও বহুত স্কুল আৰু কলেজ চৰকাৰীকৰণ হোৱা নাই। এইবিলাক যাতে চৰকাৰীকৰণ অতি সোনকালে হয় তাৰ কাৰণে মই ব্যৱস্থা ল'ম। এজ পাৰ ষ্টুডেণ্ট এণ্ড টিচাৰ ৰেচিঅ' আমাৰ স্কুলবিলাকত টিচাৰ নাই, মেথছ ছায়েন্স টিচাৰ নাই, 11,000 অতিৰিক্ত ক্লাছৰুম লাগে বুলি কৈছে BTCত। ইয়াত আমাৰ কোকৰাঝাৰ পূব সমষ্টিটো এনেকুৱা বহুত স্কুল আছে যাৰ অতিৰিক্ত শ্ৰেণীকোঠাৰ প্ৰয়োজন। গতিকে মই প্ৰথম জিকাৰ লগে লগে শৈক্ষিক দিশটো মই প্ৰথমে মই অগ্ৰাধিকাৰ দিম। চাওক, ইয়াত দল হিচাপে BPF আৰু UPPL মাজতে হ'ব, নিৰ্দলীয়ও থাকিব যদিও ইয়াত মূল প্ৰতিদ্বন্দ্বী প্ৰমীলা ৰাণী ব্ৰহ্ম তেওঁৰ লগতে হ'ব। 30 বছৰৰ তেওঁ বিধায়িকা আৰু মন্ত্ৰী হিচাপে তেওঁ যে সফল হ'ব নোৱাৰে, এইটো আমাৰ কাৰণে ডাঙৰ এটা সুযোগ। আৰু ৰাইজে যিহেতু পৰিৱৰ্তন বিচাৰিছে, কাউন্সিলত যি দলে চৰকাৰ গঠন কৰে তেওঁৰ লগতে ৰাইজে থাকে, কাৰণ কাউন্সিলত সকলো উন্নয়নমূলক কামবিলাক কাউন্সিলৰ দ্বাৰা হয়। গতিকে আমাৰ দলে ৰাইজৰ সঁহাৰি নিশ্চয় ইয়াত পাব। চাওক, আগৰ কথাটো বেলেগ আছিল। BPF দল কাউন্সিলত ৰুলিঙত আছিল, তেতিয়া তেওঁলোকে ৰাইজৰ সমৰ্থন পাইছিল, কিয়নো কাউন্সিলত যি দলে চৰকাৰ গঠন কৰে তেওঁলোকে ভোট পায়, সেইটো এটা পৰম্পৰা আছিল। যিহেতু এতিয়া UPPLৰহে চৰকাৰ, BJPৰ চৰকাৰ, GSPৰ চৰকাৰ, ইয়াত BPF নাই। আজি চাওক, কোকৰাঝাৰ টাউনটো 4টা সমষ্টিত, এই 4টা সমষ্টি লৈ পেলাই এতিয়া মিউনিচিপালিটি ডেভেলপমেণ্ট বৰ্ডৰ চেয়াৰমেন আমাৰ UPPL দলৰ পৰা হৈছে। ইয়াত BCDC আমাৰ, ইয়াত TCLCC আমাৰ, ইয়াত যিমানবিলাক উন্নয়নৰ কাম কৰিব আমাৰ দলেহে কৰিব, ইয়াত BPFৰ একো নাই। সেইকাৰণে ৰাইজে বুজি পাইছে চৰকাৰৰ লগত থাকিব লাগে। চৰকাৰ মানে কাউন্সিলত যাৰ চৰকাৰ, এই দলৰ লগত থাকিব লাগে। প্ৰমীলা ৰাণী ব্ৰহ্ম 30 বছৰৰ বিধায়িকা মন্ত্ৰী আছিল সেই সময়ত, কিন্তু তেওঁক সেই সময়ত কোনে সহায় কৰিছিল? কাউন্সিলে সহায় কৰিছিল। ইয়াৰ আগত ছাত্ৰ সংগঠনবিলাকে সহায় কৰিছিল, কিন্তু এতিয়া পথ পৰিৱৰ্তন হৈছে, গতিকে ইয়াত সহজে আমি জয়ী হ'ম।